সকলোকে নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো আজি 8 জানুৱাৰী 2023 বছৰৰ প্ৰথমখন ভাওনা মানে 2023 ৰ মোৰ প্ৰথমখন ভাওনা আজিৰ নাট আছে গান্ধাৰী অভিশাপ আৰু মই কৈছো সহদেৱ পঞ্চবান্ধৱৰ কনিষ্ঠ ভাতৃ সহদেৱ আজি ভিডিঅটো দুপৰীয়াৰ পৰা আৰম্ভ কৰিলো এতিয়া ঠিক 12 মান বাজিছে কিন্তু মই বোলো ভাওনাখনৰ বিষয়ে দুআষাৰ আপোনালোকক জনাই লওঁ সেইবাবে ভিডিঅটো এতিয়াৰ পৰা আৰম্ভ কৰি দিলো সেইখলকে খালি চাই থাকিব আজি আসলতে দুজনমান বিশেষ ব্যক্তি আহিব আমাৰ লগত ভাও আমি তেওঁলোকৰ লগত ভাও কৰিম সকলোৱে পৰিচিত ইউটিউবৰ জনপ্ৰিয় ইউটিউবাৰ লগতে আমাৰ ভাওনা জগতৰ শ্ৰেষ্ঠ অভিনেতা ৰাংগাদা আজি ভীম কৰিব আৰু দীপাংকৰ দা গদ সকলোৱে চিনি পায় দীপাংকৰ দাই কৰিব দুৰ্যোধন দয়াল দাই কৰিব দালুদা বুলি ক'লে চিনি পাই চাগে কিছুমানে দালুদাই কৰিব শকুনি তেনেকৈ কেইবাজনো আছে জানদাই দ্ৰুপদী কৰিব নেকি জানদাই কৰিব দ্ৰুপদী এনেকৈ কেইবাজনো ভাল ভাল অভিনেতা আছে তেওঁলোকৰ লগত আজি ভাও কৰিবলৈ পাই সুখী অনুভৱ কৰিছো এক্সাইটেড হৈ আছো সম্পূৰ্ণ ভিডিঅটো চাব আবেলি হলে কেনেকৈ যাওঁ কি কৰো সকলোখিনি দেখুৱাম খালি ভিডিঅটোৰ লগত শেষলৈকে জড়িত হৈ থাকিব চাই থাকক এয়া ৰাইজ ওলাইছো বেগ চেক ললো পেকিং কৰি ললো আমাৰ আজি ভাওনা বেছি দূৰত নহয় বাহানা ক্লাবৰ ওচৰতে ঘৰৰ পৰা বাহানা কলেজৰ ওচৰত আৰু ৰ'ব কোন আছে দেখাইছো এয়া অভিলাষ নমস্কাৰ দেই এয়া অভিলাষক আগত পাইছে ভিডিঅ'ত নকুল কৰিছে বাবুদা আছে দেই লগত মেকআপ আৰ্টিষ্ট বোলা এতিয়া বলক গৈ থাকো আৰু লাহে লাহে ভাইটি এটা ল'ম বাটত দেখাই আছো বলক ৰাইজ আহি আছো ভাইটি উঠালো গৈ আছো বলক দেখাই আছো বিয়াত ঠাণ্ডা পৰিছে ৰাইজ আহি পালোহি ভাওনা ঘৰ ৰাইজ ৰাংগাদা পালেহি আমাৰ নকুল আছে দেই নকুল দৃষ্টি আমাৰ সুব্ৰতাক দেখুৱাইছো কৃষ্ণ ৰাংগাদা কিবা এটা কৈ দিয়ক চেনেলৰ ভাওনা হ'ব ভীম গাইছো ভিডিঅ'টো বনাব চাব মোৰটো চাব আৰু ল'ৰাটো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু দেই ধন্যবাদ ৰাংগাদাক আগলৈ চাই থাকিব দেখুৱাই আছো চব মেকআপ ৰুম পাই চব দেখাই আছো এই হ'ব ভাওনা বলক এতিয়া মেকআপ ৰুম পাই দেখাই আছো ৰাইজ মেকআপ কৰিবলৈ লৈছো আজি সোণমণিতা আছে মেকআপত হাঁহ এটা দিয়ক ফটককে মালিক আছে ৰাংগাদা আছে এয়া মানস দা মেকআপ কৰি দেখাই আছো সোণমণিতা ড্ৰেছ চাওক লাগিছে দেখাই আছো বাকী সকলক ৰ'ব এয়া যদুমণিতা নতুন ড্ৰেছ একদম এয়া বাবুদা আছে দাদা আছে এয়া আমাৰ নকুল কেনেকুৱা লাগিছে গম ড্ৰেছ এয়া ৰাংগাদা সাজু একদম কেনেকুৱা লাগিছে ড্ৰেছ সোণমণি ড্ৰেছ চাউল চাই থাকিব আৰম্ভ হৈছে আৰু শুদ্ধ ওলোৱা নাই এয়া নৃত্য নাটিকা চলি আছে আৰু বন্ধু দুজন আহিছে দেখুৱাই আছো এয়া আইনা এইজনতে আমাৰ মেইনজন পাইছেহি আৰু ৰ'ব আমি এবাৰ চালেও হ'ব ওলোৱাই নাই মই ওলালে ভিডিঅ' দিম বাৰু ভাইটি এজনক দি থ'ম চাই থাকিব Oh
কথাই মই চিন্তা কৰি আহিলোঁ কিন্তু কিন্তু কোনটো এক স্থিৰ সিদ্ধান্তত উপনীত হ'ব পৰা নাই চিৰতাহীন সংঘাতৰ প্ৰতিক্ৰিয়া ক্ষুধা তৃষ্ণা নিদ্ৰা সকলোতে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি আহিলে স্বভাৱত কোনো শ্ৰেষ্ঠ পিতামহ ভীষ্মদেৱে পৰহত্যা কৰিলে গ্ৰহণ নিজ ভাই ককাইৰ লগত দ্ৰোহ আচৰণ কৰি আমি জানো পাপ কৰা নাই আপদে উপমি আছে গৌৰৱ আমাক মৃত্যুৰ মুখত পেলাইছিল গৌৰৱে কি তেতিয়া পাপ কৰা নাছিল গতিকে যেতিয়া বিধ্বস্ত কৰিছিল গৌৰৱে কি তেতিয়া পাপ কৰা নাছিল ধৰ্মৰাজ পাপ পুণ্য বিচাৰ হ'ব কুৰুক্ষেত্ৰৰ ৰণ প্ৰান্তৰত যুদ্ধক্ষেত্ৰত এনে অনৰ্থক চিন্তাৰ নেদেখো কাৰণ ভৱিষ্যৎ শৈশৱৰে পৰা অহংকাৰী অভিমানী বুদ্ধনে আমাৰ প্ৰতি কৰি আহিছে কত অন্যায় আচৰণ কুচক্ৰান্তকাৰী শকুনিৰ সমে অন্যায় পথাৰে চলি আমাৰ ন্যায্য দাবী কৰি অস্বীকাৰ এই কুৰুক্ষেত্ৰৰ আহ্বান কৰিলে অথচ দাদা আজি তুমি কুৰুক্ষেত্ৰত ব্যাকুল হৈছা ন্যায় অন্যায় পাপ পুণ্য বিচাৰ কৰি নেদেখো মই কিন্তু চিন্তা কৰোঁ সুখে দুখে সকলো সময়তে আমাৰ লগতে আছে ভগৱান অনৰ্থক চিন্তাৰ অলপো নেদেখো কাৰণ ক্লান্ত আমি যাওঁ আমি খন্তেক ঘৰগৈ বিশ্ৰাম নাই আৰু আলোচনা যাওঁ বাবে বিশ্ৰামৰ প্ৰৱেশ কৰি মেলি আহিলোঁ আৰু স্ক্ৰিপ্ট চাই আছোঁ আৰু অলপ দেৰিকৈ আছে কাৰণে মুকুট চুকুট খুলি দিলোঁ তাৰপিছৰ চিনকেইটা কৈ দিব ভাইটিহঁতে চাই থাকিব কেনেকুৱা কি পাইছে জনাব কমেণ্ট কৰিব দেখা পালে আপোনাকে সুখত কাটৰ উদ্দীপনা কমিব আমাৰ আজি আপোনাৰ পৰা সকলোৱে বিচাৰে উত্তেজনা আৰু উদ্দীপনাৰ মানি পাপৰ প্ৰায়শ্চিত্ত আৰু দুখৰ শাস্তি আছেই দাদা ইয়াত বেজাৰ বুলিবলৈ কি থাকিল দাদা কিন্তু ধৰ্মৰ বাহিৰে কোনো কিমান দুখ বা পাপ কৰা নাই যদিও কৰিছে ৰজাৰ আজ্ঞাতে কৰিছে
জীবন দিনলৈ সেই সকলো জীয়াই থাকিব জীবন দিনলৈ ক্ষেত্ৰ হোৱাটো সম্ভৱ আমি এতিয়া বিদায় সমাগিছো তোমাৰ ভাল দাদা হে অনাদি অনন্ত পঞ্চভূত নিরাকার তুমি এই আদি তুমি এই তোমার এই অভূত সন্তানক তুমি কলৈ ঠেলি দিছা প্ৰভু ইয়াক কৈ বনবাসী প্ৰিয় দাদা ধৰ্মৰাজ ভাই সূৰ্যধনৰ পৰম মিত্ৰ কৰ্ণ আজি যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিছে শুনিব পাৰিছো অতি আনন্দৰ কথা Make up to him! Your
ৰাইজ মেকআপ চেকআপ গুচালো ভাওনা শেষ কেনেকুৱা লাগিলে ভাল লাগিলে আমাৰো বহুত ভাল লাগিলে ৰাংগাদা দীপাংকৰদা সকলোৰে লগতে ভালকৈ বহুত সুখী আচলতে আজি চাব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু চেনেলটো অকণমান আগুৱাই যোৱাত সহায় কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ ধন্যবাদ ভিডিঅ'টো সামৰিছোঁ